ৰাতিপুৱা প্ৰথমেই গ'লোঁ মন্দিৰলৈ। মন্দিৰৰ পৰা আহিয়ে আজি ৰাখি বন্ধন যিহেতুকে ভাইটিক ৰাখি পিন্ধালোঁ। সদায় মই প্ৰথমে ৰাখি বন্ধনৰ দিনা তাকেই ফাৰ্ষ্ট ৰাখি পিন্ধাব লাগে। তাক ৰাখি নিপিন্ধাকৈ বেলেগক ৰাখি পিন্ধালে তাৰ যি অভিমান। প্ৰথমতে তাক ৰাখি পিন্ধালোঁ, তাৰপিছত সি আচলতে স্কুল যাবলৈ ওলালে, স্কুলৰ পৰা আহি পেলাই পিন্ধাবতো নোৱাৰি, সেইকাৰণে তাক স্কুল যোৱাৰ আগতে তাক ৰাখি পিন্ধালোঁ। তাৰপিছত মোৰ দাদাটোক ৰাখি পিন্ধালোঁ। মিঠাইখিনি খুৱাই দিওঁতে তাৰ মুখৰ ৰিয়েকশ্যনটো, মোৰ সদায় সাহস হৈ থকা, মোৰ প্ৰতিটো কামতে ছাপোৰ্ট কৰা মানুহজন। দাদা আকৌ নগাঁৱৰ পৰা ৰাখীডাল পিন্ধিবলৈকে সন্ধিয়া ওলাইছেহি। সুমন আহিলে সুমনকো ৰাখি বান্ধিলোঁ, দিবাকৰহঁতক বান্ধিলোঁ, বাট ভিডিঅ' কৰা নহ'লে। সন্ধিয়া সময়তে আহি ওলালে। এই খুৰাহঁতৰ ভাইটিহঁতকো মাতিলোঁ, ভাইটিহঁত আহিলে, সিহঁতকো ৰাখি বান্ধিলোঁ। তিনিওটাকে বহাই লৈ মেলি ৰাখি বান্ধিলোঁ। বাৰু সকলোলৈকে ৰাখি বন্ধনৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।